জামুগুৰিহাটৰ টুপিয়া ৫ গাঁও একাডেমী নামৰ উচ্চ মাধ্যমিক বিদ্যালয়খনক চৰকাৰৰ শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসী। এই উপলক্ষে মঙলবাৰে বিদ্যালয়খনত আয়োজিত এক বৃহৎ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক শাখাটোৰ প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। টুপিয়া ৫ গাঁও একাডেমীৰ প্ৰধান শিক্ষক মন্টু বৰালে আঁঠৰা সভাৰ সভাপতিত্ব কৰে কৃতি শিক্ষক সমাজকৰ্মী নিতুমণি বৰাই। ইয়াৰ পিছতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই টুপিয়া ৫ গাঁও একাডেমীৰ উচ্চতৰ মাধ্যমিক শাখাৰ প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী ৰঙা ফিটা কাটি উদ্বোধন কৰে। এই অনুষ্ঠানটিত উপস্থিত থাকে ৰঙাচুকা উচ্চতৰ মাধ্যমিকৰ প্ৰাক্তন অধ্যক্ষ মুছাৰফ নাছিৰ, টুপিয়া ৫ গাঁও একাডেমীৰ প্ৰাক্তন প্ৰধান শিক্ষক অশোক দাহাল, সমাজকৰ্মী বকুল ভূঞা, দিগন্ত ভূঞাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীসকল। সমষ্টিৰ হাইস্কুলৰ ভিতৰত টুপিয়া ৫ গাঁও হাইস্কুলখন এখন লেখত ল'বলগীয়া হাইস্কুল। ইয়াৰ শৈক্ষিক পৰিৱেশ যথেষ্ট ভাল আৰু আমাৰ চৰকাৰে এই বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাটো আজি শুভাৰম্ভ কৰিছে বা সিদ্ধান্ত লৈ আজি শুভাৰম্ভ হৈছে আৰু মই শুভাৰম্ভ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। গতিকে ইয়াত ৪৯জন ছাত্ৰ ছাত্ৰীয়ে আজি এডমিশ্যন লৈছে আৰু ইয়াৰ শিক্ষকেই শিক্ষাদান কৰিবৰ কাৰণে তেওঁলোকে সংকল্প লৈ আজি সাহস কৰিছে এই বিদ্যালয়খন শুভাৰম্ভ কৰিবৰ কাৰণে। মই তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া SMDC কমিটি আৰু ৰাইজৰ সাহসটোৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিধায়ক হিচাপে যিখিনি মই সহযোগিতা কৰিব লাগে ইয়াত সহযোগিতা কৰাৰ মই প্ৰতিশ্ৰুতিও আগবঢ়াইছোঁ। গতিকে বিদ্যালয়খনৰ প্ৰতি মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।